শিৱসাগৰ সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী দিব। হয়, ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰাৰ্থী দিব আৰু এই কথা সংবাদ মাধ্যমত ইতিমধ্যে প্ৰচাৰ হৈছে। কংগ্ৰেছৰ নেতা দেৱব্ৰত শইকীয়াই এই বক্তব্য কোৱা বুলি কৈছে আৰু ইয়াক লৈ এতিয়া ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই সংবাদমেল দিছে আৰু তেওঁ কৈছে যে শিৱসাগৰত যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ আহে তেতিয়াহ'লে অখিল গগৈ ডাঙৰীয়া জিকি আহিব। কাৰণ আপোনালোকে জানে 21ৰ বিধানসভা নিৰ্বাচনত অখিল গগৈ ডাঙৰীয়া কাৰাগাৰত আছিল। তেওঁ কাৰাগাৰত থাকোঁতে ৰাইজে তেখেতক দেশৰ স্বাৰ্থত ভোট দিছিল আৰু বৰ্তমান অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ হৈ কাম কৰি আছে। ৰাইজৰ বাবে তেওঁ যিমান পাৰে তেওঁ সৰ্বোচ্চ উজাৰি দিছে আৰু সেই সময়ত সমষ্টিবাসী ৰাইজে অখিল গগৈ ডাঙৰীয়াক ভাল পায় আৰু পুনৰ বিধায়ক হিচাপে জিকাই আনিব বুলি তেওঁ আশাবাদী। লগতে তেওঁ বিৰোধী মিত্ৰতাৰ সন্দৰ্ভতো বক্তব্য ৰাখে। তেওঁ কংগ্ৰেছক আহ্বান জনায় যে দেৱব্ৰত শইকীয়াৰ এই বক্তব্য সঁচা নে মিছা। যদি সঁচাকৈ কংগ্ৰেছে মিত্ৰতা নিবিচাৰে তেতিয়াহ'লে কৈ দিব লাগে। আৰু দেৱব্ৰত শইকীয়াৰ যি বক্তব্য সংবাদ মাধ্যমত প্ৰচাৰ হৈছে বুলি কৈছে, এই বক্তব্য যদি সঁচা বা মিছা এই সন্দৰ্ভতো দেৱব্ৰত শইকীয়া বা কংগ্ৰেছে তেখেতলোকৰ স্পষ্টীকৰণ দিব লাগে বুলি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কৈছে। আৰু আজি সংবাদমেলত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই কি ক'লে আমি শুনো আহক। অসমৰ মানুহে প্ৰাৰ্থনা কৰি আছে যে বিজেপি চৰকাৰখনক যেনে তেনে 2026ত হৰুৱাব লাগে আৰু হৰুৱাবৰ কাৰণে আটাইতকৈ ডাঙৰ যিটো কৌশল সেইটো হ'ল সকলো বিৰোধী শক্তি একলগ হ'ব লাগে। আমি বিৰোধী ঐক্যমঞ্চৰ পক্ষত আছিলোঁ, আছোঁ আৰু সদায় থাকিম। তাৰ কাৰণটো কি? তাৰ কাৰণটো হ'ল যে আমি বিজেপিক পৰাভূত কৰিব খোজোঁ। যে যি সময়ত ৰাইজৰ দলে বাৰম্বাৰ কৈ আছোঁ যে নহয় আমি বিৰোধী ঐক্যমঞ্চ হ'ব লাগে, সেই সময়ত কংগ্ৰেছ দলে বিৰোধী ঐক্যমঞ্চ সম্পৰ্কে সদায় দুধুৰ মুধুৰ কথা কৈ আছে। সদায় দুধুৰ মুধুৰ কথা কৈ আছে। আজি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যদি সঁচাকৈ কৈছে যে শিৱসাগৰত অখিল গগৈ কেণ্ডিডেটছাৰ আমি এৰি নিদিওঁ, যদি কৈছে যে সঁচাকৈ যদি কৈছে যে শিৱসাগৰ গোটেই জিলা আৰু চৰাইদেউ জিলাখনত তেওঁলোকে 5টা সমষ্টিতে কেণ্ডিডেট দিব বুলি যদি কৈছে, তেতিয়াহ'লে তেখেতে আমাৰ ঐক্যমঞ্চটো ভাঙিবৰ কাৰণেহে কাম কৰিছে আৰু অসমৰ মানুহে তেখেতক এনেকুৱা কথা কোৱাৰ কাৰণে ডেফিনেটলি মই ভাবোঁ যে জবাবদিহি কৰিব। আৰু যদি সঁচাকৈ কৈছে, যদি সঁচাকৈ এই কথাটো কৈছে, তেতিয়াহ'লে মই ভাবোঁ যে কংগ্ৰেছ দলে সন্মানীয় আমাৰ LOP বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ এই বক্তব্যৰ ওপৰত এটা স্পষ্টীকৰণ দিব লাগে। তেখেতসকলৰ স্থিতি স্পষ্ট কৰি দিব লাগে যে সঁচাকৈ তেখেতসকলে বিৰোধী ঐক্যমঞ্চৰ এটা গুৰুত্বপূৰ্ণ দল ৰাইজৰ দলৰ সভাপতিকো 2026 চনত নিৰ্বাচনত জিকি থকা বিধায়কৰ আসনখন এৰি দিবলৈ সঁচাকৈ প্ৰস্তুত নহয় নেকি? সেইটো কংগ্ৰেছৰ অফিচিয়েল স্থিতি নেকি? যদি অফিচিয়েল স্থিতি হয় তেতিয়াহ'লে বুজিবলৈ বাকী নাথাকিব যে কংগ্ৰেছ দলে এলায়েন্স নিবিচাৰে। আৰু যদি অফিচিয়েল স্থিতি নহয় তেতিয়াহ'লে অকল দেৱব্ৰত শইকীয়াৰ স্থিতি, তেতিয়াহ'লে ডেফিনেটলি কংগ্ৰেছ দলে দেৱব্ৰত শইকীয়াক সক্ৰিয় নিদিব। আৰু যদি দেৱব্ৰত শইকীয়াই সেই কথাটো তেনেকুৱা অৰ্থত কোৱাই নাই, তেতিয়াহ'লে নিশ্চয় দেৱব্ৰত শইকীয়াই আজি এটা ক্লেৰিফিকেশ্যন দিব। মইতো আপোনালোকক নিমন্ত্ৰণ কৰি অনা নাই, আপোনালোক নিজে মোৰ ওচৰত এই কথাটো সুধিবলৈ আহিছে। মোৰ এই কথাটোৰ ওপৰত কোনো ধৰণৰ ক্লেৰিফিকেশ্যন দিয়াৰ কোনো ইচ্ছা নাছিলে, কিন্তু যেতিয়া সাংবাদিকে সংবাদ মাধ্যমে যেতিয়া সুধিব তেতিয়াতো মই কিবা ক'বই লাগিব। মই খালি এটা কথা আপোনালোকক এটা কথা কৈ লওঁ, মই জানো যে শিৱসাগৰ ব্লক কংগ্ৰেছৰ তৰফৰ পৰা মোৰ লগত এতিয়াও চিঠিখন আছে
গৌৰৱ গগৈলৈ চিঠি দিয়া হৈছে যে শিৱসাগৰ সমষ্টিটো এৰি দিব নালাগে। চিঠিখন মোৰ লগত এতিয়াও আছে। কংগ্ৰেছৰ মানুহখিনিয়ে মোক তাৰ চিঠিৰ এটা কপি দিছে। তাৰ মানে অখিল গগৈ শিৱসাগৰ এৰি দিব নালাগে। বিৰোধী দলৰ এজন সভাপতি তেওঁৰ নিজৰ জিকি থকা সমষ্টিটো এৰি দিব নালাগে বুলি কংগ্ৰেছৰ ভিতৰৰ পৰা এটা ৰাজনীতি আৰম্ভ কৰি দিয়া হৈছে। মই ভাবি আছিলোঁ এই ৰাজনীতিটো অকল তাত আসন লাভ কৰিব খোজা কংগ্ৰেছী মানুহৰহে কেৱল ৰাজনীতি। কিন্তু এতিয়া দেৱব্ৰত শইকীয়াৰ বক্তব্যৰ মানে এই ৰাজনীতিৰ ভিতৰত আৰু বেছি ষড়যন্ত্ৰ আছে যেন অনুমান হ'বও পাৰে, নহ'বও পাৰে। অনুমান কৰিবৰ কাৰণে আমাক ক্লু দিছে। গতিকে মই আশা কৰোঁ যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যদি সেই অৰ্থত কোৱা নাছিলে যে শিৱসাগৰত আমি চিটটো এৰি নিদিওঁ, এনেকুৱা ধৰণৰ অৰ্থত যদি কোৱা নাই, নিশ্চয় তেখেতে আজি ক্লেৰিফিকেশ্যন এটা দিব। আৰু যদি দেৱব্ৰত শইকীয়াই তেনেকুৱা বক্তব্যই কথাটো কৈছে, নিশ্চয় কংগ্ৰেছে তাৰ ওপৰত এটা ক্লেৰিফিকেশ্যন দিব। দল হিচাপে APCCয়ে নিশ্চয় এটা ক্লেৰিফিকেশ্যন দিব যে তেওঁলোকৰ স্থিতি কি। আৰু যদি APCCয়ে কৈ দিয়ে যে নহয় আমি শিৱসাগৰত নিদিওঁৱে আৰু, তেতিয়াহ'লে আমি সকলোৱে বুজি পাম যে কংগ্ৰেছে এলায়েন্স কৰিব খোজা নাই। গতিকে এতিয়া কংগ্ৰেছ দলৰ আপোনাৰ সঁহাৰি ৰেছপন্স, কংগ্ৰেছ দলৰ যি বক্তব্য, সেই বক্তব্যলৈ আমি সকলোৱে আগ্ৰহেৰে ৰৈ থাকিব লাগিব। 2021 কংগ্ৰেছে আমাৰ লগত এলায়েন্স নকৰিলে আৰু সেইটো কংগ্ৰেছৰ নিজৰ স্থিতি আছিলে। আমি এলায়েন্স কৰিবলৈ চব ঠিক কৰাৰ পাছত 2021 কংগ্ৰেছে এলায়েন্স নকৰিলে। এইবাৰ কংগ্ৰেছে এলায়েন্স কৰিব নে নকৰিব কংগ্ৰেছৰ মুখেৰে স্পষ্টকৈ কৈ দিব লাগে। আমি কিন্তু এলায়েন্সৰ পক্ষত, আৰু তাৰ কোনো অখিল গগৈক জিকিবৰ কাৰণে নহয়, অখিল গগৈক জিকিবৰ কাৰণে নহয়। আপোনালোকে নিজে দেখিব যে কংগ্ৰেছে যদি এলায়েন্স নকৰেও এইবাৰ ৰাইজৰ দলৰ এখন আসন আছে, এই এখন আসনৰ পৰা আমি 15-20খন আসনলৈ আমি উত্তীৰ্ণ হ'ম। আপোনালোকে চাই থাকক। এইবাৰ আপোনালোকে দেখিব যে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত ৰাইজৰ দলৰ বৰ হেৰুৱা বুলি কি একো নাই নহয়। এখন আসন আমি য'তে ত'তে জিকি ল'ম। আমি এখনতকৈ দুখন পালেও আমাৰ জয়। কংগ্ৰেছৰ 29খন আসন, 29খন আসনৰ পৰা কমিলে তেওঁলোকৰ পৰাজয়। গতিকে লোকচান ৰাইজৰ দলৰ নাই, সেই কথাটো সকলোৱে বুজি লোৱা দৰকাৰ। আৰু কংগ্ৰেছে এইটো ভাবি ল'ব নালাগিব যে কংগ্ৰেছ মানে জনগণ আৰু কংগ্ৰেছ জিকিলেই মানে চব। বৰং জনগণে আজিৰ দিনটোত ঐক্যবদ্ধভাৱে আমাক সকলোকে নিৰ্বাচন খেলাটো বিচাৰিছে। আৰু সকলোৱে যদি ঐক্যবদ্ধভাৱে নিৰ্বাচন নেখেলো, তেতিয়াহ'লে যি ঐক্যবদ্ধভাৱে ইলেকশ্যন নেখেলো বুলি কয়, মই ভাবোঁ যে জনগণে তাৰ বিৰুদ্ধে এইবাৰ অৱস্থান গ্ৰহণ কৰিব। গতিকে ক'বলগীয়া একো নাই। এটা কথা জানো যে এইবাৰ 2026 চনত ৰাইজৰ দলৰ আসন বাঢ়িব। এখন নহয়, এইটো আমি ডাবুল ডিজিটত আমি এবাৰ আসন পাম। আমি 2026ত তাৰমানে ডাবুল ডিজিটত এলায়েন্স হওক বা নহওক, আমি ডাবুল ডিজিটত ৰাইজৰ দল জিকিম। ডাবুল ডিজিট। শিৱসাগৰততো মই খেলিমেই। আৰু শিৱসাগৰত মই ভাবোঁ যে মোক নিজে কওকচোন, যিজন মানুহে অসমৰ আটাইতকৈ ডাঙৰ বিৰোধী ভূমিকা পালন কৰে, যিজন মানুহে নিজৰ সমষ্টিৰ কাৰণে নিজৰ দেহাটো দি দিয়ে, হাতত 1 টকা থাকিলেও সেইটো সমষ্টিবাসীৰে টকা। যিদিনা 1 টকাটো শেষ হৈ যায়, সেইদিনাহে সমষ্টিৰ পৰা ঘূৰি আহোঁ, চবকে সহায় কৰোঁ আন্তৰিকতাৰে। সেই মানুহটোক নিজিকাই কাক জিকাব শিৱসাগৰৰ মানুহে? নিজে কওক। জেলত থাকোঁতে জিকাইছিলে অকল দেশৰ কাৰণে, এতিয়াতো লগত মানুহৰো কাম কৰোঁ। গতিকে আপোনালোকে নিশ্চিন্ত হৈ থাকক। সেইকাৰণে মই শিৱসাগৰৰ কাৰণে কোনোদিন চিন্তিতই নহয়। তাতে মইতো সদায় কৈ আছোঁ যে হিমন্ত বিশ্ব শৰ্মাও আহক তালৈ খেলিব। মইতো আছোঁ, হিমন্ত বিশ্ব শৰ্মা আহক না, শিৱসাগৰলৈ হিমন্ত বিশ্ব শৰ্মা আহক, মইতো খেলিম ন। আৰু মই জানো যে হিমন্ত বিশ্ব শৰ্মা আহিলে বিধানসভাত 300 ভোটত জিকিছিলে আৰু লোকসভাত 100 ভোটত পিছ পৰিছে। লিড লৈছে, 100 ভোটত লিড লৈছে। নাজিৰা দুটা বাকচ খুলিবই নিদিলে। সেই মানুহজনে আপোনাক সমালোচনা কৰি আছে। মই মানে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ বিষয়ে পাৰ্চনেলি একো ক'ব নোখোজোঁ। পাৰ্চনেলি মোক একো ক'ব নালাগে, মই নকওঁ। আপোনালোকে মোক যদি হেঁচাও দি থাকে, তথাপিও মই দেৱব্ৰত শইকীয়াৰ বিষয়ে ক'বলগীয়া মোৰ একো নাই।
8 মাহ আছে ইলেকশন, এটা তখন ইলেকশনে পাবো, এটা তো পারে হয়ে যাবে, কংগ্রেসলৈ রই থাকোতে আমিতো ৰৈ থকা নাই, মিছা কথা কৈ লাভ নাই। ৰাইজৰ দলে ৰৈ থকা নাই, ৰাইজৰ দলে প্ৰত্যেক দিনাই ইলেকশ্যনৰ কাৰণে কাম কৰি আছোঁ। এইবাৰ ডাবল ডিজিটত ৰাইজৰ দলে আসন জয়ী হ'ম। এইবাৰ কোনেও আমাক ৰখাব নোৱাৰে, আৰু অখিল গগৈতো নোৱাৰে বাৰু, শিৱসাগৰ সমষ্টিত বাৰু হিমন্ত বিশ্ব শৰ্মা আহিলেও জিকিব নোৱাৰে, মইতো কনফাৰ্ম। মোৰ ৰাইজৰ প্ৰতি সেই বিশ্বাস আছে। মানে সেইটো ধৰা বন্ধা কথা নাই, কেইখন আসন বিচাৰে। মই ভাবোঁ যে গোটেইকেইটা দলে এবাৰ বহিম, বহি লৈ য'ত কংগ্ৰেছে জিকিব পাৰে তাত কংগ্ৰেছে খেলিব, য'ত ৰাইজৰ দলে জিকিব পাৰে ৰাইজৰ দলে খেলিব, য'ত অন্য পাৰ্টীয়ে জিকিব পাৰে অন্য পাৰ্টীয়ে খেলিব, আৰু যিবিলাকত আমি দুইটা দলে জিকিব নোৱাৰোঁ তাত আমি অমূল্যতীয়া কেণ্ডিডেট উঠাব লাগে। অমূল্যতীয়া কেণ্ডিডেট উঠাই বিজেপিক হৰুৱাব পৰা কেণ্ডিডেট আমি উঠাই আনিব লাগে।